নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা অন্য এটা ভিডিঅ'। আজি আপোনালোকৰ ভিডিঅ'ৰ টপিক হৈছে আপোনালোকে মোবাইলতে ফ্ৰী ৱেবছাইট মোবাইলত আপোনালোকৰ নিজৰ ফ্ৰী ৱেবছাইট কেনেকৈ বনাব। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰা একদম সময় নষ্ট নকৰি আপোনালোকে ফ্ৰী ৱেবছাইট বনাবলৈ হ'লে আপোনালোকে এপ এটা দৰকাৰ হ'ব, যিটো আপোনালোকে এপ এটাও আছে, যিটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। ৱেবছাইটটো আপোনালোকে নিজৰ ৱেবছাইট খুলিব পাৰিব বা কোনোবা এটা আপোনাৰ ছ'চিয়েল মিডিয়াৰ আপোনালোকে কিবা এটা আপোনাৰ ইউটিউব চেনেলৰ হয় কিবা আপোনালোকে ৱেবছাইট এটা খুলিব পাৰিব। ৱেবছাইটটো খুলিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মই এটা অজু প্ৰচেছ শিকাম। সেই অজু প্ৰচেছটো হৈছে আপোনালোকৰ ব্লগাৰ নামৰ এটা এপ্লিকেশ্যন আছে। মই প্লে ষ্ট'ৰত দেখুৱাই দিছোঁ, ব্লগাৰ বুলি আপোনালোকক মাৰি দিছোঁ। নহ'লে মোৰ ডেছক্ৰিপশ্যনত এটা লিংকটো দি থোৱা আছে, এপটো ডাউনলোড কৰি ল'ব। ইয়াত মই মাৰি দিছোঁ ব্লগাৰ মৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহি যাব। মই এপটো আপোনালোকক দেখাই দিছোঁ। প্ৰথম যিটো এপ আপোনালোকৰ এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে অ'পেন কৰিম। অ'পেন কৰাৰ লগে আপোনালোকে কি কৰিব, অ'পেন কৰাৰ লগে লগে আপোনালোকৰ এতিয়া ইয়াত ইণ্টাৰফেচ দেখিবলৈ পাব। ইণ্টাৰফেচটো আপোনালোকৰ ইয়াত এটা অপশ্যন আহিব, দেখিবলৈ পাইছে চাইন ইন টু গুগল। চাইন ইন টু গুগলত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ যিটো জিমেইল একাউণ্টত, সেই জিমেইল একাউণ্টতে আপোনালোকে চাইন ইন কৰি ল'ব। মই আপোনালোকক চাইন ইন কৰি দেখুৱাই দিছোঁ মোৰ লগত এটা বেলেগ এটা ইমেইল আই ডি সৈতে। তাৰপিছত আপোনালোকৰ এইটো লগ ইন হৈ গৈছে। আপোনালোকৰ আপোনালোকৰ এটা ৱেবছাইট ক্ৰিয়েট হৈ গৈছে। আপোনালোকক মই দেখুৱাই দিম আকৌ ৰিফ্ৰেছ কৰি। আপোনালোকে ৱেবছাইটটো কেনেকৈ গম পাব, ৱেবছাইটটো আপোনালোকৰ ইয়াত আপোনালোকে ফটো দিব পাৰিব, আপলোড আপোনালোকৰ কোনোবা ভিডিঅ' দিব পাৰিব। আপোনালোকে যিটো ৱেবছাইটৰ আপোনালোকে যিকোনো লিংক দিব পাৰিব। বা আপোনালোকে কি কৰিব, আপোনালোকৰ ৱেবছাইটটো জানিবলৈ হ'লে আপোনালোকে ছেটিংছত ক্লিক কৰি দিব। ছেটিংছত ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ব্লগ URL। এই ব্লগ URLটো আপোনালোকে গুগলত মৰাৰ পিছত আপোনালোকৰ ৱেবছাইটটো খোল খাই যাব। মোৰ ইয়াত দেখিবলৈ পাইছে rjdigonto.com blogpost.com। আপোনালোকৰ এইটো ইয়াত আপোনালোকে কপি কৰি আপোনালোকে ডাইৰেক্ট আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে হেৰি কৰি দিব, চাব পাৰিব। পাব্লিক হ'লে অকণমান দিন টাইম লাগিব, আপোনালোকৰ ৱেবছাইটৰ গ্ৰ' হ'লে অকণমান টাইম লাগিব। আপোনালোকে লাহে লাহে ৱেবছাইট গ্ৰ' আপোনালোকে ফটো চটো আপলোড দিব। মই নেক্সট এটা ভিডিঅ' বনাম, আপোনালোকৰ ফটো চটো কেনেকৈ আপলোড দিব, ভিডিঅ' কেনেকৈ আপলোড দিব ৱেবছাইটত। আজি এইখিনিকে জনালোঁ। যদি মোৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে ন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।